বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে চাগে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব এতিয়া ওলাই কৰি লৈছোঁ গম পাইছে নিশ্চয় ক'ৰবালৈ যাম চাগে যাম এখন মানে এটা জেগালৈ জেগাটো মানে বহুত ধুনীয়া হয় মানে সন্ধিয়া সময়ত গৈ বেছি ভাল লাগে লাইটিং চাইটিং হৈ থাকে গতিকে কেনেকুৱানো কি সকলোখিনি দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই আহি আছোঁ আমি মানে যোনখিনি জেগালৈ এতিয়া আহি আছোঁ আহি থাকোঁতে মানে এইটো এটা এনে বিল্ডিং হয় আৰু ডাঙৰ বিল্ডিং বনাই আছে নেকি নাই বনাই হোৱা নাই কমপ্লিট হ'ল বাৰু তাতে মানে লাইটিংটো লগাই থৈছে চাওকচোন মানে জাতীয় পতাকাখনৰ ৰঙৰ একদম লাইটিং লগাই থৈছে ভাল লাগিলে কাৰণে এনেকৈ ভিডিঅ'টো কৰি ৰাখিলোঁ আমি আহি পাইছোঁহি জেগাখিনি আৰু অকণ যাব লাগিব মানে এতিয়া পাৰ্কিঙত গাড়ী চাড়ী ৰখাইছোঁ গৈ পেলাই দেখুৱাম মেইন জেগাটো এতিয়ালৈকে পোৱাই নাই ৰাস্তা পাৰ হ'বলৈ যে ইমান চিন্তা লাগে ইমান গাড়ী বাপৰে গাড়ীৰ কাৰণে ৰাস্তা পাৰেই হ'ব নোৱাৰি এইটো আমি সেইটো দেখা পাইছেনে অলপ কেনেকুৱা লাগিছে কমেণ্ট কৰিব এইটো আমি এতিয়া ওচৰলৈ আহি আছোঁ আৰু খোজকাঢ়ি চবেই গাড়ী পাৰ্কিং কৰি এতিয়া আমি আহি ওচৰ পালোহি আৰু মানে বস্তুটো কি ওচৰৰ পৰা বহুত ডাঙৰ ন সেইকাৰণে মানে কালাৰটো বেছি উজ্জ্বলকৈ মানে নাহে মানে কি ওচৰৰ পৰা বহুত ডাঙৰ সেইকাৰণে আঁতৰৰ পৰাহে সম্পূৰ্ণ ভিউটো দেখি আছোঁ আৰু এইখন চাওক অলৰেডি আমি আগত আহিছিলোঁ আপোনালোকে দেখুৱাইছিলোঁ कौन सा आवाज़ ये नहीं कुछ हुआ होगा सर पुलिस वाला कुछ रोड में रोक के देख रहे बोल के साइड এতিয়া মানে ওচৰত পালোহি ন ওচৰৰ পৰা বেছি ভালকৈ দেখা নাপায় আঁতৰৰ পৰা বেছি ধুনীয়াকৈ দেখা পায় আৰু মানে এতিয়া যিহেতু ইণ্ডিপেণ্ডেন্স ডে গৈছে সেইটো কাৰণে এইটো সদায় মানে লগাই থয় আৰু এনেই নহ'লে সপ্তাহত এদিন বা দেওবাৰে তেনেকেই লগায় हाँ जाएगा क्या एक बार बोटिंग रे तड़क जाओ पड़ियो जाएंगे नहीं এইটো কি ঘৰ নেজানো কিন্তু দেই মানে এনেকৈ পুলিচ থাকে নেকি বেছি ডাঙৰ ঘৰ নহয় বাৰু আৰু এইখন মানে পাৰ্ক হয় পাৰ্কতে দেখিছে ৰাতিও মানে ফেৰী চেৰী চলি আছে এইখন মই ইয়াৰ আগতে এটা দেখুৱাইছিলোঁ ৰঙা নিচিনাকৈ ওলাই আছিলে ब्रिजटा टे बड़ अच्छी दीटा लाइट ये फुल ब्रिज लाइट हो जाना আৰু এটা ইণ্টাৰেষ্টিং কথা মানে ভালো বাৰু বেয়াও দেই পইচা হেৰাই পাইছোঁ বাটত কেইটকা জানে 40 টকা 20 টকা 20 টকা আমি আৰু ভাবিছোঁ লাইটৰ পোহৰত এনেকৈ ওলাই আছে মানে কি হ'ল এনেকৈ মাজ ৰাস্তাত মানে এইফালে যেনি মানে গাড়ী আহি আছে ন এইফালেদি আৰু মানে এইখিনি নহয় ইয়াৰ অলপ আগতে এইফালেদিতো আৰু পাৰ হ'ব নোৱাৰি তাৰপিছত আৰু আহি আছে মানে আমাৰ আগত যোনজনী মানে এহাল মানুহ আহি আছিলে বাইক লৈ পেলাই তো সিহঁতি মানে কি 500 টকা এটা হেৰাই পেলাই তাৰপিছত আৰু এতিয়া চাওকচোন গৈ আছে ये है भाभी हम मतलब 2 फैमिली आया साथ में घूमने के लिए तो उनका बच्चे फ़ोटो खींच रहे ये है सर का वाइफ है हाय बोल दीजिए भाभी তাৰপিছত পইচাটো মানে আনিবলৈ গ'লোঁ তাৰপিছত মানে আনিবলৈ মই যোৱা নাই এতিয়া তাৰপিছত আৰু মই মানে চাইছোঁ দেই পইচা পাম নেকি অলপ দূৰ আহি পেলাই চাই আছোঁ পইচাটো মানে কি মানে মাজত কাগজৰ নিচিনা কিবা পৰি থাকিলে বাইক চাইক আহি থাকিলেতো এনেকৈ ওলাই উৰি পেলাই গৈ থাকে ন তাৰপিছত দেখিছোঁ পইচা মই পিন্টুক চিঞৰিছোঁ পিন্টু পইচা এনেকৈ এইকেইটা ওপৰতে গৈছে ভাবিছিলোঁ চাগে বেছি নোট হ'ব নেকি যিহেতু মানুহজনীয়ে 500 টকা নোট হেৰাই পাইছোঁ চাগে 500 টকাই হ'ব তাৰপিছত নাই 20 টকা 20 টকা 40 টকা যিয়ে নহওক হেৰাইটো পাইছোঁ এতিয়া ৰাতি চলি থকা ফেৰীখন ওচৰৰ পৰা আকৌ এবাৰ দেখুৱাম দেই এইখন চাওক লাইট জ্বলি আছে যে আহি আছে আৰু এইখন চাওক এইখন মানে লাইট নাইকিয়া এনেকৈয়ে চলে আৰু সেইখন এখন আহি আছে এইখন মানে মানুহ কেইবাজনো বহাই পেলাই নিয়ে যে সেইকাৰণে মানে এখন অকণ সময় লাগে আৰু লাহে আহে তাৰপিছতো এখন এই ৰঙা নিচিনাকৈ এখন আহি আছে এখন আহি পাবহি আৰু বেছি সময় নাই এখন পূৰা স্পীডত আহিছে সেইখনতকৈও এখন মই অকণ বাৰু জুম কৰি দিছোঁ দেই এয়া দেখিছেনে ভিতৰত মানুহ বহি আহিছে জুম কৰিলে বেছি ক্লিয়াৰ নেদেখি সেইকাৰণে মই জুম কৰা নাই এইখন ৰঙাখন চাওক আহি পাই গৈছে যাব
গৈছে কিন্তু এই ৰাতি ভয় লাগে পানীৰ মাজত এইখন আৰু এতিয়া এইখন ডাঙৰখন আহিছে এইখনত মানুহ মানে ঢেৰ বহি পেলাই যাব পাৰে আৰু আমাৰ কেমেৰামেনে কেমেৰা লৈ লৈ আহি আছে দেখা দিয়া আকৌ তুমি ওলোৱাই নাই আজি ভিডিঅ'ত লাইটিং যে ওচৰৰ পৰা মানে বহুত ধুনীয়া লাগে আৰু মাজত ৰখিবলৈ নিদিয়ে পুলিচে আহি পেলাই মানে লৈ যায় এইখন দেখিছেনে গোটেই নাচি নাচি আহিছে हाँ हाँ नजदीक आए तो उसका ऊपर पूरा ढका हुआ है ना এইখন গোটেই গান চান লগাই নাচি কৰি আহিছে মানে কোনোবাই ভাবিছে চাগে বাৰ্থডে চাৰ্থডে চেলিব্ৰেট কৰিলেও চাগে মানে আহিব পাৰে দেই কিন্তু মানে ওচৰৰ পৰা নেদেখিব এইখন চাওক ये हुसैन सागर में जो रहता ना ऐसा आगे बढ़ा সেইখনতকৈ ডাঙৰ হ'ব নেকি वाह बहुत बड़ा है 100-200 पब्लिक रहेगा हाँ जाइए কৈছিলোঁ পইচা পাইছিলোঁ বুলি এইখিনি জেগাতে চাওক এইখিনি জেগাতে পইচা পাইছিলোঁ এতিয়াও চাই আহিছোঁ দেই পইচা পাম নেকি আমাৰ পিন্টু এনেকুৱা হাঁহি আহিছে এতিয়া আমি মানে ঘূৰি পেলাই আহি গ'লোঁ এই লাইটটো আহি যায় বৰ মানে এতিয়া আমি আহি আছোঁ তাৰপৰা আৰু এতিয়া চাহ আমাৰ পিছতে আহি আছে ইয়াত দেখা পাইছে আৰু এতিয়া আমি ৰেষ্টুৰেণ্ট যাম চাহ এটা ভিডিঅ' দিছোঁ বুলি খুৱাই গৈছে মানে কি আমাৰ পৰা তেওঁ বহুত দূৰত থাকে 1.5 ঘণ্টা লাগে ন আমাৰ পৰা চাগে আমাৰ ইয়াৰ পৰা 45 মানে আমি য'ত থাকোঁ এতিয়াতো আমি যোনখিনি জেগাত আহিছোঁ সেইখিনিতো বহুত ওচৰে হয় আৰু মানে কি আৰু চাহত ইমান দূৰৰ পৰা আহিছে গতিকে আৰু এতিয়াও তেওঁলোকে এতিয়াতো ৰাস্তা পাতিছে এতিয়াৰ পৰা গৈ পেলাই মই মানে কিমান সময় মিনিমাম 11:30 মানে বাজিবই আৰু ইয়াৰ পৰা গৈ পেলাই ভাত পানী বনাই খোৱাটো এলাহ লাগে দিয়কচোন বনোৱা সকলে গম পায়েই সেইকাৰণে যদি মই চাহ খাই কৰি পঠিয়াওঁ এইফালে আগত এয়া ভাবিহঁত গৈ আছে আৰু ৰেষ্টুৰেণ্টৰ ওচৰ আহি পাইছোঁহি কৰি যাওঁ এতিয়া আমি ৰেষ্টুৰেণ্টৰ ওচৰ পাই গ'লোঁ এইখনতে খাম চাহ হাউচ আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয় ওচৰতে হয় গতিকে এইখনতে সোমালোঁ মানুহ চাওক কিমান মানে পাৰ্কিং গাড়ী থ'বলৈ জেগা নথকা নিচিনা হৈ যায় এনেকুৱা চাবা তুমি ইয়াত আৰু এদিন যদি খাইছিলা অজয় কৃষ্ণ সেইদিনা আনিছিলে ভিতৰতো নবহো দেই সন্মুখতে বহিম 4টা মানুহে হা এই নহয় সন্মুখত বহিলে টাইম পাছ হয় না এতিয়া আমি সোমাই আহি চিট বিচাৰি আছোঁ কোনখনত বহিম চিট পালোঁ গোটেইকেইজন বহি ল'লোঁ আৰু আমি অৰ্ডাৰ দিছিলোঁ বিৰিয়ানী আহি পাই গ'ল এতিয়া খাই কৰি লওঁ এফালে চব প্লেট চাফা আৰু এতিয়া ওলাওঁ আৰু খাই কৰি ওলাই কৰি আহিলোঁ চব খাই আছোঁ চব কি কাপোৰ দোকান খুলিছোঁ আমি কাপোर ये पिंधले माटू मने देखा जी और देखिए इधर से ये ब्लाउज है हाँ ठीक है ना ये ब्लाउज का फोटो मैं दीपा को दे दूंगी कैसे सिलाना है दीपा आपको दे देगा আমাৰ ভাবিয়ে মানে বহুত ধুনীয়াকৈ কাপোৰ চিলাই আৰু ইয়াত যিহেতু চাদৰ মেখেলা নাপায় সেইকাৰণে সকলোখিনি কাপোৰ খুলি মেলি ভাবিক বুজাই দিছে যে এনেকৈ চিলাই বুলি মই দিছোঁ আৰু মোৰ লগৰজনীয়ে দিছে মোক আমাৰ লোহিত পপিয়াই গিফ্ট দিছে নহিন লোহিত
বেছি দাম নহয় বাৰু 400 টকীয়া বেচেৰাটো মানে 200 টকীয়া বুলি ভাবি পেলাই আনিছিলে কিন্তু গম পালে 400 টকীয়া বুলি এতিয়া গম পালে বোলে মোকে গিফ্ট দি দিওঁ বুলি আৰু এইটো চাওক ডেইৰী মিল্কটো ডাঙৰে বাৰু মানে কি এইটো একচুৱেলি ইয়াৰ নহয় ইয়াৰ মানে কি মানে ইণ্ডিয়াৰ নহয় নেকি ইণ্ডিয়াৰ নহয় বাহিৰৰ হয় দামটো দেখুৱাই দিলে আপোনালোকক সেইটো কাৰণে মানে দামটো অলপ বেছি লৈছে এইটো দেখিছেনে ফ্ৰণ্ট কেমেৰা কৰি দেখুৱাইছোঁ এইটো 399 লাগিছে দিয়কচোন ফুৰি চাকি আহিছোঁ আহি পেলাই লোকে এনেকুৱা গিফ্ট দি দিছে আৰু একদম মনটো ফূৰ্তি লাগি গৈছেগৈ দেই মই ভবা নাছিলোঁ তুমি মোক ইমান মানে এনেকুৱা গিফ্ট দিবা বুলি বুজিছা বাৰু থেংক ইউ হা ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ এতিয়া ফুৰি কৰি আহি পাই গ'লোঁ মানে বহুত সময় হ'ল আহি পেলাই বহুত সময় ৰ'লোঁ মানে কি মানে ওচৰৰ আমাৰ ইহঁতৰ লগত কথা চথাও পাতিলোঁ অলপমান মানে লোহিতহঁত আমাৰ ৰুমৰ ওচৰতে থাকে ন অলপ কথা চথাও পাতিলোঁ যিহেতু দিনত শুই লৈছিলোঁ সেইটো কাৰণে মানে ৰাতি সোনকালে টোপনি অহা নাই এতিয়াও টোপনি অহা নাই গতিকে এয়াই আছিলে ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেন্তে হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি বহুত বেছি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই তেন্তে আকৌ এটা নতুন ভিডিঅ' লৈ সোনকালে লগ পোৱাৰ আশাৰে বাই বাই